আপোনালোকে কেতিয়াবা শুনিছেনে যে আমাৰ ভগৱানৰ মাজত মানে প্ৰত্যেকটো ধৰ্মৰে ভগৱানৰ মাজত ভগৱান বুলি ক'লোঁ যিহেতু মানে ভগৱান বুলি ক'লে মানে সেই গড মানে আল্লাহ ধৰি লওক বা যিকোনো মানে খ্ৰীষ্টিয়ানৰ হওক মানে প্ৰত্যেকটো যিমান ধৰ্ম আছে পৃথিৱীত তো কেতিয়াবা এনেকুৱা শুনিছে নেকি যে মানে সেই ভগৱানৰ মাজত কাজিয়া হৈছিল, ডাঙৰ যুদ্ধ হৈছিল? কিন্তু কেতিয়াওতো শুনা নাই না। কিন্তু ভগৱানে মানে কাজিয়া নকৰিলে কেতিয়াও কোনো মানে অন্য ভগৱানৰ লগত। তো আমি মানুহবোৰে এতিয়া কাজিয়া কৰি আছোঁ এই পৃথিৱীত যে আমাৰ ধৰ্ম ডাঙৰ, আমাৰ ধৰ্মৰ সমান কোনো হ'ব নোৱাৰে, মানে এনেকুৱা টাইপৰ মানে বহুত কিবা কিবি। তো এই ধৰ্মৰ নামত কাজিয়াটো মানে এইটো বহুত মানে বেয়া লাগে এইবিলাক। কাৰণ আমি মানুহবোৰে পৃথিৱীত এবাৰ জন্ম লৈছোঁ, এবাৰ মাত্ৰ। আকৌ কিছুমানৰ মানে জন্ম লৈয়ে মৰি গৈছে, কিছুমানে হয়তো অলপ বেছিকৈ জীয়াইছে। তথাপিও এদিন বা 1 ঘণ্টা 1 মিনিট বা গোটেই 100 বছৰ জীয়াৰ লগত কোনো মানে সেই নাই। কাৰণ মৃত্যুৱে 100 বছৰ যদি কোনোবাই যদি জীয়াই যদি মৃত্যু হয়, তেওঁতো মৃত্যু হ'ল না। তো তেওঁ মৰি গ'ল। তেওঁ পৃথিৱীত যে আছিল যে সেই যিটো চিন সেইটো নোহোৱা হৈ গ'ল। তো তেওঁৰ মনত আৰু দ্বিতীয়বাৰ যদি তেওঁ জন্ম লয় মানে এই পৃথিৱীতে, তেওঁৰ কিন্তু মনত নাথাকিব যে আগতে মই জন্ম লৈছিলোঁ, অমুক ধৰ্মত জন্ম লৈছিলোঁ, কিবা কৰিছিলোঁ, মানে সেইবিলাকতো মনত নাথাকে। কিন্তু ধৰ্মৰ নামত মানুহে কাজিয়া কিয় কৰে? ভগৱানে যদি কাজিয়া কৰা নাছিল ধৰ্মৰ নামত, মানে মই ডাঙৰ তহঁত সৰু, মানে এনেকুৱা, তো মানুহে কিয় কাজিয়া কৰিব লাগে? মিলি থাকিব লাগে এই পৃথিৱীত ধুনীয়াকৈ সকলোৱে প্ৰত্যেকটো ধৰ্মকে শ্ৰদ্ধা কৰিব লাগে। ধৰ্মৰ নামত মাৰপিট কিবা কিবি মানে এইবিলাক ভাল নালাগে একেবাৰে। তো এই ধৰ্মৰ নামত কাজিয়া কৰাতকৈ যদি আমাৰ দেশৰ মানে প্ৰত্যেকখন দেশৰ মানুহে কিছুমান দেশটো এনেকুৱা আছে এইবিলাক বাদ দিছে, মানে এই ধৰ্মৰ নামত কাজিয়া এইবিলাক কিবা কিবি এইবোৰ মানে একেবাৰে বাদ দিছে। তো তেওঁলোকে লাগি আছে মানে তেওঁলোকৰ দেশখন কেনেকৈ মানে উন্নত মানৰ কৰিব পাৰে, উন্নতিৰ ফালে মানে আগুৱাই লৈ যাব পাৰে। আজিকালি যিহেতু টেকন'লজিৰ মানে দিন চলি আছে, তো এই ছায়েন্স টেকন'লজি কেনেকৈ মানে এইবিলাকৰ পৰা নিজৰ দেশক মানে প্ৰত্যেকখন দেশতকৈ মানে অন্য দেশতকৈ মানে আগুৱাই নিব পাৰে। তো এনেকুৱা ধৰণৰ মানে চৰ্চা কৰি আছে। আৰু এই ক্ষেত্ৰত মানে চীন, যাক আমি চাইনা বুলি কওঁ, তো সেই দেশখন মানে এনেকুৱা মানে টক্কৰ দি আছে অন্য দেশসমূহক। আনকি আমেৰিকাৰ নিচিনা দেশ এখনক মানে তেওঁলোকে টক্কৰ দিব পৰা মানে এতিয়া কেপাচিটি লাহে লাহে আহি গৈছে। তো তেওঁলোকে এইবিলাক বাদ দিছে, বেছি ধৰ্মৰ নামত কাজিয়া, ধৰ্মৰ নামত কিবা কিবি পলিটিক্স এইবিলাক বাদ দিছে। কিন্তু আমাৰ মানে এই ভাৰত হওক, বাংলাদেশ হওক, পাকিস্তান হওক, এনেকুৱা কেইখনমান দেশ আছে মানে আশে পাশে থকা কেইখনমান দেশ, তেওঁলোকে এতিয়াও সেই ধৰ্মৰ নামত কাজিয়া লাগি আছে। মানে ধৰ্মৰ নামতে মানে আমাৰ ধৰ্ম ডাঙৰ, আমাৰ অমুক তমুক কিবা কিবি, এই ধৰ্মৰ নামত মানে কাজিয়া কৰি কৰি কি পাব? একো নাপায়। তাতকৈ যদি সকলোৱে যদি ভাবে যে আমি এই ধৰ্মৰ বাদ দি আমিও শিক্ষাৰ ক্ষেত্ৰত মানে শিক্ষাক গুৰুত্ব দিম, ছায়েন্স টেকন'লজি এইবিলাকত গুৰুত্ব দিম, ল'ৰা ছোৱালীসকলক শিকাম যে ধৰ্মৰ নামত কাজিয়া কৰি লাভ নাই, একো লাভ নাই, একেবাৰে মানে কোনো দৰকাৰ নাই এইবিলাক পঢ়াত গুৰুত্ব দি, আৰু মানে আমাৰ দেশক আগলৈ যোৱাত মানে অৰিহণা মানে দিব লাগিব। তো ল'ৰা ছোৱালীক এইবিলাক শিকাব লাগে। আৰু চৰকাৰেও কি কৰে, কিছুমান দেশৰ চৰকাৰ কেইখনমান দেশ আছে মানে কি ক'ম, নিজৰ দেশখনৰে ক'ব গ'লে এই ধৰ্মৰ নামত মানে ৰাজনীতি কৰে। কিন্তু শিক্ষাৰ ক্ষেত্ৰত যে মানে বা কিছুমান সেই মানে দেশক উন্নতিৰ ফালে লৈ যোৱাৰ মানে যিবিলাক মানে ৰাস্তা আছে, সেইবিলাকৰ ক্ষেত্ৰত কম চৰ্চা, কিন্তু এই ধৰ্মৰ নামত মানে বেছি চৰ্চা চলে আমাৰ দেশত, এনেকুৱা দেখা পাই আছোঁ। তো এয়ে নিজে ঠিক হ'ব লাগিব। এতিয়া চৰকাৰৰ ওপৰত প্ৰত্যেকটো বস্তু মানে এৰি দিও লাভ নাই। চৰকাৰে মানে তেওঁলোকৰ নিজৰ ফাইদাটো যি মানে চিটত সেই মানে মেইন আসনত বহে, ৰজাৰ আসনত, তো তেওঁলোকৰ মানে নিজৰ মানসিকতাৰ ক্ষেত্ৰত মানে সেইবিলাক বেলেগ হয়। নিজৰ মানসিকতা বেলেগ। হয়তো কিছুমানৰ দেশৰ উন্নতিৰ ফালে মানে চকু হ'ব পাৰে, কিছুমানৰ ধৰ্মৰ ফালে, বা কিছুমানৰ নিজৰ স্বাৰ্থ, তো এইবিলাক। কিন্তু নিজে দেশৰ প্ৰত্যেকজন নাগৰিকে নিজৰ মানে দেশক কেনেকৈ কি মানে ক্ষেত্ৰত আগুৱাই নিব পাৰে, মানে কি কৰিলে ভাল হ'ব সেইটো ভাবিব লাগে। ধৰ্মৰ বাদে অন্য যিকোনো ক্ষেত্ৰতে মানে আগবাঢ়িব লাগে, সেইটোৱে।